বৰ্তমান আমি সাৰথী নাৰ্ছিং হোমত আছোঁ, নলবাৰীৰ সাৰথী নাৰ্ছিং হোমত, য'ত আমাৰ বৌ ভৰ্তি হৈ আছে। আজি মই পেহা আৰু এখেত পেহী আৰু এইবিলাক আছে আইতা, আইতাই হ'ব আৰু এইটো হৈছে মাদাৰ, দেউতা হ'ব ওলাই আছে। কেনেকুৱা লাগি আছে আজি? লাগি আছে আমাৰ ফূৰ্তি ন? বৌ আছে, মা হ'ব ওলাইছে। বৌক কি ক'ব কওক? যিহেতু আজি আমি পেহা হম হয় ন, এটা আমি খুব ফূৰ্তিতে আছোঁ, কাৰণ খুব ভাল লাগি আছে যে আহিব লগা যিজন আলহীৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ ইয়াতে। ঠিক আজি খুব ফূৰ্তিৰ দিন, সকলোৱে এনেকৈ অপেক্ষা কৰি আছে মাত্ৰ নতুন আলহীৰ কাৰণে। ইয়াৰ পৰা এই ৰুমত আমি কেবিনত আছোঁ বৰ্তমান, আৰু ইয়াৰ পৰা অকণমান পিছত তেওঁলোকে অপাৰেশ্যন থিয়েটাৰলৈকে লৈ যাব, য'ত অপাৰেশ্যন হ'ব, তেওঁলোকৰ চুইজাৰিং হ'ব আৰু চুইজাৰিং কৰিব আজি। ভাবিলে কিছু ভয়ো লাগে, তাৰোপৰিও আজি মানে কিছু চবৰ মনতে কিবা অলপ ফূৰ্তিও লাগি আছে, কিন্তু ফূৰ্তি লাগিলেও বৰ্তমান কিছু ভয় মানে শংকাত আছে, কি হয় ক'ব নোৱাৰোঁ। তথাপিতো ভালেই হ'ব যি নহওক। গতিকে চবৰে অপেক্ষা, আৰু এনেদৰে আমি চববিলাকে এই কেবিনতে ৰৈ অপেক্ষা কৰি আছোঁ। সিহঁতৰ ৰুমত লৈ যাব, তালৈকে হয়তো আমাক যাব নিদিব আৰু এতিয়া মই লৈ গ'ল। আৰু এনেদৰে বাহিৰত আমি চববিলাকে ৱেইট কৰিব লাগিব। চববিলাকে এনেদৰে অপেক্ষা কৰি আছোঁ। 308 নম্বৰ কেবিনত ৰখা হৈছে। এতিয়া আমি অপেক্ষা কৰি আছোঁ, বেবী আহিব, ভালে হওক। এইটো লৈ গৈছে, এইটো ৰুমত চিজাৰিঙৰ এইটো আমি এতিয়া বাহিৰত ৰখি আছোঁ চববিলাকে। ভগৱানে ভালে আনক বেবী চাবৰ কাৰণে বহুত আশা কৰি আছোঁ। ভালে দুজনকে ভালে ৰাখক। চববিলাকে আমি অপেক্ষা কৰি আছোঁ। অপেক্ষা এতিয়া চবৰে মুখত হাঁহি আৰু কিছু ভয় এতিয়াও আছে। যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমাৰ ভয় থাকিব। তাৰপিছতে দেখা যাব কি হয়, আমাৰ নতুন বেবী কি আহে, হয়নে? আমি সকলোৱে অপেক্ষা কৰি আছোঁ ইয়াতে। ল'ৰা বেবী এটা জন্ম পাইছে। ফাইনেলি আমি এটা বাবু পালোঁ। এই ল'ৰা হৈছে এইজন আইতা, এইজন ককা হ'ল, আৰু পেহী ডাঙৰ পেহী চাই দিওঁ পিনে কি হ'ব, ককা হ'ল, আৰু এইজন কি হ'ব, বাইদেউ আৰু দাদা। ধুনীয়া। বহুত ভাল লাগিছে। এই যে মই পেহা হৈ গ'লো, আজিৰ পৰা পেহা হৈ গ'লো, আৰু ফূৰ্তি লাগিছে, আজি ভাল লাগিছে। অভিনন্দন, আপুনি দেউতা হৈ গ'ল। অভিনন্দন থাকিল, পেহা হৈ গ'ল। এই ধুনীয়া। আমাৰ বৰ খবৰ ল'ব আহিছে পেহী এণ্ড মাতু।